মিনতি, অ' মিনতি, ক'ত আছা তুমি? এইফালে আহাচোন, কথা এটা কওঁ। কওকচোন কি কথা? মই পাকঘৰত কিবা কাম এটা কৰি আছিলোঁ, কওক। মিনতি, আমাৰ কুঁহিমাজনীক চাবলৈ অহা ল'ৰাজনৰ ঘৰলৈ ফোন কৰিলা নেকি? আমি যে যাম আজি দুপৰীয়া সময়ত। মই এতিয়া কিচমিচৰ পৰা নাম্বাৰটো আনিলোগৈ। নাম্বাৰটো নাছিলে ন, তাইয়ে দেখুৱাই দিছিলে ন, সেইটো কাৰণে তাইৰ ওচৰত নাম্বাৰটো আছিলে। নাম্বাৰটো পালা যেতিয়া ফোন এটা কৰি কৈ দিবা আমি দুটা যাম বুলি। কৈ দিম। নাম্বাৰটো হেনো বাবাটোৰ নাম্বাৰ, বাবাটোক ফোন কৰি কৈ দিলেই হ'ব। বাবাটো মানে আমাৰ কুঁহিমাজনীক চাবলৈ অহা ল'ৰাজনৰ নাম বাবাটো নেকি? তাৰ নামেই বাবাটো। ঠিক আছে, এতিয়াই কৈ দিয়া নহ'লে, কাৰণ দেৰি হৈ গ'লে আকৌ তেওঁলোকেও বেয়া পাব ন। ঠিক আছে ৰ'ব, মই ফোনটো লৈ আহোঁ মোৰ ভাগত। চব ভাল হ'লেই হ'ল আৰু দেই, বাবাটো ঘৰখন ভাল হ'লেই হ'ল আৰু কুঁহিমাজনী এইবাৰ কিবা এটা গতি লাগিলেই হ'ল আৰু দেই। আনিলা ফোনটো, এতিয়া কৰি কৈ দিয়া। ৰ'ব লগাইছোঁ। হেল্ল' বাবাটো নেকি? মই তোমালৈ কথা এটাৰ কাৰণে ফোন কৰিছিলোঁ। সেইদিনা যে ছোৱালী চাবলৈ আহিছিলা, মই কুঁহিৰ মাকে কৈছোঁ। মই তোমাক ক'ব খুজিছিলোঁ যে আমাৰ কুঁহিৰ বাপেক আৰু ককায়েক পালেহি কালি। আজি তোমালোকৰ ঘৰলৈ যাম বুলি কৈছে, তোমালোকৰ ঘৰ চাবলৈ আৰু তোমালোকৰ লগত কথা বতৰা পাতিবলৈ। সেইদিনা একো কথা পতা নহ'লেই নহয়, সেইটো কাৰণে তোমালোকৰ ঘৰলৈ যাম বুলি কৈছে আজি। কিবা অসুবিধা হ'ব নেকি তোমালোকৰ গ'লে? নহয় ন, ঠিক আছে দিয়া। দিয়া। বাবাহঁতৰ কিবা অসুবিধা হ'ব বুলি ক'লে নেকি? মিনতি যাবলৈ কৈছে ন? নাই, সিহঁতৰ একো অসুবিধা নহয় বুলি কৈছে, যাবলৈ কৈছে। আপোনালোক ৰেডি হওক, মই কিবা এটা খোৱা যোগাৰ কৰোঁ, খাই মেলি আপোনালোক ওলাই যাব আৰু। ঠিক আছে দিয়া। চিন্তু, চিন্তু, ক'ত আছ? এইফালে আছোন। দেউতা কোৱা। সোনকালে ৰেডি হগে যা, আমি বাবাটোৰ ঘৰৰ পৰা আহিমগৈ, কুঁহিৰ ল'ৰাজনৰ ঘৰৰ পৰা। আজি যাবা ন? তালৈ ফোন কৰা হ'ল নাই পিছে? মাৰে ফোন কৰিলে, এতিয়া ক'লে যাম বুলি। আমি অলপ দেৰিকৈ খাই বৈ ওলাই যাম আৰু। যা তয়ো ৰেডি হগে। হ'ব দিয়া। ময়ো যাওঁ, গাটো তিয়াই সোনকালে ৰেডি হৈ লওঁগে। দেউতা, দেউতা ক'ত আছা? মোৰ হ'ল আহা আকৌ, দেৰি হ'ব নহয়। তোমাৰ হ'ল নেকি? দেউতা আহিছে ৰ'বা। কিন্তু তই ওলালে নেকি? দেউতাক মাতিলে নাই পিছে? মা, দেউতাক মাতি আছোঁ, ইমান অহাই নাইচোন। মাতি দিয়াচোন তুমিয়ে। যাচোন পৰি, তই মাতি থাকে। কিনো কৰি আছে জানো দেউতাই? হ'ব মা, মই দেউতাক পঠিয়াই দিছোঁ ৰ'বা। চিন্তু, আমিতো একো নুসুধিলোৱে, ভালকৈ চাই চিতি আহিবি আৰু দেই ঘৰখন। আৰু ভালকৈ সুধি পুচি আহিবি, কথা বতৰা ভালকৈ পাতি ল'বি। হ'ব মা, তুমি চিন্তা নকৰিবা। ব'ল চিন্তু, মোৰ হ'ল। ব'লা ব'লা। মিনতি, আমি যাওঁ আৰু দিয়া। ভালকৈ যাব আৰু চব ভালকৈ কথা বতৰা পাতি, যদি ভাল লাগে একেবাৰে বিয়া ফিক্স কৰি থৈ আহিব আৰু। হ'ব দিয়া, তুমি চিন্তা কৰি নাথাকিবা। আমি এতিয়া যাওঁ, আকৌ সোনকালে ঘূৰিও আহিব লাগিব নহয়। ব'লা দেউতা, মইতো সেইটো কাৰণে তোমাক সোনকালে মাতি আছোঁ। ব'লা ব'লা। ভগৱান, ছোৱালীজনী কিবা এটা গতি লগাবা আৰু, চব ভাল হ'লেই হ'ল আৰু দেই। চিন্তু, ফোন কৰিলে নেকি? কিমান দূৰ আছে আৰু বেছি দূৰ নাই দেউতা, মই বাবাটোলৈ ফোন কৰিছিলোঁ। সি সিহঁতৰ তিনিআলিটোতে ৰৈ থাকিম বুলি কৈছে। মা, ক'ত আছা? এইফালে আহাচোন, বৰ ডাঙৰ কথা এটা হ'ল। কি হ'লো? কেলৈ চিঞৰিছ? দেউতাই মই বাৰীত কিবা এটা কৰি আছিলোঁ, ক। মা, সেইবোৰ বাদ দিয়া, বৰ ডাঙৰ কথা এটা হ'ল। কুঁহিৰ বাপেক আৰু ককায়েক আমাৰ ঘৰলৈ আহি আছে। মোক অথনিতে ফোন কৰি কৈছিলে, কিন্তু মই দোকানত আছিলোঁ যে, সেইটো কাৰণে মই পাহৰি থাকিলোঁ। কি? তই মোক অথনিতে নক'লি কিয়? এতিয়া কি কৰিম? আমাৰ যদি এই ঘৰটো দেখে, সিহঁতৰ ঘৰৰ পৰা এনেও ছোৱালী নিদিয়ে।
কিবা এটা কৰা সোনকালে, মই পাহৰি গ'লোঁ বিজনেছত আছিলোঁ যে। বৰ একেবাৰে তাৰ বিজনেছডাল অকণমানি পাণ দোকান এখন দি সি বিজনেছ কৰে, দিনটোত এটকা এটা বিক্ৰী নহয়, কেতিয়াবা তাৰ আকৌ বৰ বিজনেছডাল ওলাইছে। মা কেলে তেনেকৈ কৈছা বাৰু? কিবা এটা কৰা সোনকালে, নহ'লে আমি ভাবি থকা প্লেনবোৰ একোৱেই নহ'বগৈচোন। কি কথা ক'বলৈ আহিছোঁ হা? কি কথা ক'বলৈ আহিছোঁ? মই যিটো ভাবোঁ মই কৰিমেই। মই কিবা এটা ভাবি লওঁ। সোনকাল কৰা মা, তেওঁলোক পাবহিয়েই। গাড়ীত আহি আছে হেনো, মোলৈ এতিয়া আকৌ ফোন কৰিছিলে। তই মোক ৰাতিপুৱাতে ক'ব নোৱাৰিলি হা? এতিয়া যে ক'বলৈ আহিছ, এতিয়া ঘপককৈ মই কি কৰিম? মা ৰাতিপুৱা মই পাহৰি থাকিলোঁ। বৰ একেবাৰে কাম কৰা এডাল ওলাইছে, পাহৰি থাকিলে সি। এই দৰকাৰী কথাটো সি পাহৰিব লাগে। কি হ'ল পখিলী, ইমান খঙত আছা যে? বাবলুক ইমান খং কেলে কৰিছে? খং নকৰি কি কৰিম কওকচোন? ৰাতিপুৱাতে হেনো কুহিৰ বাপেক আৰু ককায়েক আহিছোঁ বুলি ফোন কৰিলে তালৈ। সি মোক এতিয়া কৈছেহি, তাকো মানুহকেইটা গাড়ীত আহি আছে, পাবহিয়ে এতিয়া। মই এতিয়া কি কৰোঁ? আমাৰ এইটো ঘৰ দেখিলে সিহঁতৰ ঘৰৰ পৰা ছোৱালী দিবনে বাৰু? পখিলী, তুমিচোন কৈছিলা সিহঁতি নাহে বুলি ঘৰ চাবলৈ, আকৌ এতিয়া আহিলে যে? মইনো কি জানো? সেইদিনা ঘৰ চোৱাৰ কথা আৰু বাবাটোৱে কি কৰে সেইবোৰচোন একোৱেই নুসুধিলে। মই ভাবিছিলোঁ এইটো চান্সতে মই বাবাটোক যেনে তেনে কুহিৰ লগত কথা পতাই তেনে তেনে তাইক পলুৱাই লৈ আহিবলৈ ক'ম, আৰু এতিয়া এখন জেং হৈছে। এতিয়া পিছে কি কৰিবা? ইমান মূৰামূৰি টাইমত কি কৰিবা? তাকেহে, মই তাক সেইটো কাৰণেতো গালি দিছোঁ। সি মোক ৰাতিপুৱা যদি ক'লেহেঁতেন মই তেতিয়া কিবা এটা কৰিলোঁহেঁতেন ন। মা, তুমিচোন সেইদিনা কৈছিলা যদি কুহিহঁতৰ ঘৰৰ পৰা কেনেবাকৈ কোনোবা ঘৰ চাবলৈ আহিম বুলি কয়, তেতিয়া পুতলি খুৰীহঁতৰ ঘৰটো পুতলি খুৰীৰ লগত পাতি দেখুৱাই দিম বুলি। তাকে কৰা বুজিছা পখিলী। পুতলিৰ লগত পাতি ফটককৈ কামটো কৰি লোৱাগে যোৱা। পটকৈ পাতি লওক বুলি ক'লে নহ'ব নহয়। তাই যদি গিৰিয়েক থাকে তাইতো সেইটো কাম কৰিব নোৱাৰে ন। গিৰিয়েক নাথাকিলেহে কৰি দিম বুলি কৈছিলে সেইদিনা। আজি যদি গিৰিয়েক ক'লৈকো যোৱা নাই। ডিম্বেশ্বৰ নাই। ডিম্বেশ্বৰক মই ৰাতিপুৱাই ক'ৰবালৈ ওলাই যোৱা দেখিছোঁ চাইকেল লৈ। সি নাই, যোৱা সোনকালে যোৱা তালৈকে, পাতি মেলি পটককৈ হেৰি কৰাগে যোৱা। আৰু মনে মনে কওক, ভিতৰত বাবলু শুই আছে। যদি সি এইবোৰ কথা কেনেবাকৈ গম পায় বহুত ডাঙৰ কথা হ'ব। সি গৈ পেলাই কৈ দিবগৈ কুহিৰ ঘৰত। হ'ব মা, এইবোৰ বাদ দিয়া এতিয়া, ব'লা পুতলি খুৰীৰ ঘৰলৈ যাওঁ, নহ'লে আকৌ আলহী পাবহিয়ে এতিয়া। তোৰ ওপৰত আজি মোৰ বহুত খং উঠি আছে একদম। ময়ো যাওঁ, কামখিনি কৰি আজৰি হৈ লওঁগৈ। সিহঁতি কেতিয়াহে ঠিক নাই আৰু। মই যাব লাগিবনে নালাগে নক'লেইচোন। লাহে ধীৰে যাম আৰু। কামখিনি কৰি আজৰি হৈ যাম, নক'লেও যাম আৰু। আকৌ মোক বিচাৰিবও পাৰে ন। পুতলি ক'ত আছ? এইফালে আছোন, ওলাই আহ, দৰকাৰ এটা আছে। পুতলি খুৰী, পুতলি খুৰী। পখিলী বৰমা, কওক, কিয় আহিলে? পুতলি, মই তোৰ ওচৰলৈ দৰকাৰ এটা দিছিলোঁ। সেইদিনা যে কৈছিলোঁ কথাটো, আজি ঘপককৈ চাবলৈ আহি গ'ল নহয় ককায়েকে আৰু দেউতাকে। সেইটো কাৰণে মই তোৰ ওচৰলৈ। আজি হ'ল, ঠিকেই হ'ল, নহ'লে দিগদাৰ হ'লহেঁতেন। এখেতো ওলাই গৈছে, সন্ধিয়ালৈহে পাবহি। সন্ধিয়াৰ আগে আগে চব হৈ গ'লে হৈ যাব আৰু। সন্ধিয়াৰ আগে আগে যাবগৈ তেওঁলোক। পিছে খোৱা বোৱা কিন্তু আপোনালোকে যোগাৰ কৰিব লাগিব আকৌ দেই। মই খৰচ নকৰোঁ, মই অকল ঘৰটোহে দিম আৰু। হ'ব দে, তই সেইবোৰ চিন্তা কৰিব নালাগে, বাবাটোৱে আনিব কিবা কিবি। পিছে আপোনালোকৰ অৱস্থাটোৰ কথা জানিব লাগে ন তেওঁলোকে। আপোনালোকেনো মিছা কথা কৈ ছোৱালীজনীক কিয় বিয়া পাতি আনিব খুজিছে? ছোৱালীজনীৰ গোটেই জীৱনৰ কথা আছে ন। আপোনালোকে আনকি গাড়ী আছে বুলিও কৈছে। গাড়ী আছে বুলি কৈছে কাৰণে ঘৰটোতো অলপ পকাই দেখুৱাব লাগিব ন। এতিয়া মই যেনিবা দিছোঁ কাৰণে, নহ'লে কি কৰিলেহেঁতেন? পুতলি, তই সেইবোৰ চিন্তা নকৰিবি। তই মাত্ৰ তোক ঘৰটো দিব কৈছোঁ, ঘৰটো দে এদিনৰ কাৰণে, আৰু তোৰ পৰা মই একো সহায় নিবিচাৰোঁ কোনোদিন। আপুনি চাগে বেয়াই পালে, হ'ব দিয়ক। পিছে গাড়ীখনৰ কথা সুধিলে কি বুলি ক'ব? আমাৰ ঘৰততো গাড়ী নাই। এই গাড়ীখন বাপলৈ লৈ গৈছে বুলি ক'ম আকৌ। ভাল বুদ্ধি খটাইছে দেই আপুনি। পিছে গাড়ীখন ছেকেণ্ড হেণ্ড ল'লোঁ বুলি ক'লে নে নতুনকৈ লৈছোঁ বুলি কৈছিলে? সেইবোৰ একো কোৱাই নাই। গাড়ীখন ছেকেণ্ড হেণ্ড লৈছোঁ বুলিয়ে ক'ম, কাৰণ ঘৰটো ইমান ভাল নহয় ন। জাষ্ট এনেই পকা ঘৰ এটাহে আৰু আছাম টাইপৰ। মোৰ ঘৰটোৱে দেখাবলৈ আহিছে, আকৌ মোৰ ঘৰটোৱে বেয়া বুলি কৈছে। হ'ব দিয়ক, আপোনালোক যাওক এতিয়া। মই কাম বনখিনি কৰি চাফা কৰি থৈ দিম, আপোনালোক আহিব পাছত। তোৰ খঙে উঠিলে। হ'ব দে, তোক সহায় কৰি দিম নহয় এতিয়া চাফা কৰাত, হেৰি কৰাত। আৰু বাবাটো যা, তই মিঠাই আনগৈ, কিবা কিবি তই লৈ আগে। মই এই পুতলি খুৰীৰ লগত অলপ ঘৰটো চাফা কৰাত সহায় কৰি দিওঁ। হ'ব ব'লক। আৰু বাবাটো তেখেতসকল তই পোৱাৰ আগতে তই তিনিআলিত গৈ ৰখি থাকিবিগৈ, নহ'লে কোনোবাই আকৌ আমাৰ ঘৰটো দেখুৱাই দিলে চেছ আৰু।
হ'ব মা, মই তিনিআলিৰ পৰাই কিবা কিবি লৈ আহিম আৰু তিনিআলিতে ৰৈ থাকিম। পুতলি ব'ল এতিয়া আমি যাওঁ ভিতৰলৈ, ই যাওক তিনিআলিলৈ। বন্ধুসকল, আজি কুঁহিৰ বাপেক আৰু ককায়েক আহিছে আমাৰ ঘৰ চাবলৈ। যেনে তেনে পুতলি খুৰীৰ ঘৰটো মেনেজ কৰিছোঁ আৰু। এতিয়া যাওঁ মই তিনিআলিলৈকে, তেখেতসকলক লৈ আহোঁ, নহ'লে আকৌ আমাৰ ঘৰটো কোনোবাই দেখুৱাই দিলে বৰ ডাঙৰ কথা হ'ব আৰু বন্ধুসকল, আমাৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পাইছে বাৰু? যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আমাৰ ভিডিঅ'বিলাক কেনেকুৱা পাইছে। আৰু যদি আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থ'ব। আৰু ছাবস্ক্ৰাইব কৰিলে নহ'ব, বেল আইকনটো দবাই থ'ব, তেতিয়াহে আমাৰ আগন্তুক ভিডিঅ'বিলাক আপলোড দিয়াৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যনটো পাই যাব লগালগ। চ' বন্ধুসকল, আজিলৈ বাই বাই।